আজিৰে পৰা সমগ্ৰ অসমতে ৰাস মহোৎসৱ আৰম্ভ হৈছে। আমিও ছয়গাঁৱৰ ৰাস ক্ষেত্ৰলৈ বুলি ওলালোঁ। ৰাস্তা নিৰ্মীয়মান অৱস্থাত আছে কাৰণে খুব বিপদজনক হৈ আছে আৰু এয়া গেটবিলাক লগাইছে, এয়া লাইট দিছে আজি অৱশ্যে নিৰ্মীয়মান অৱস্থাতে আছে, গতিকে আজি ৰাসৰ গোটেই কামবিলাক নহয়। এনেদৰে বাহিৰৰ লাইটবিলাক দিছে আৰু আমি গৈ আছোঁ আমাৰ পৰিয়ালটোৱে এনেদৰে ৰাস মহোৎসৱ উপভোগ কৰিবলৈ। আচলতে আজি প্ৰথম দিনা বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে উৎসৱৰ লগত সংগতি ৰাখি, উদ্বোধনী অনুষ্ঠান বা আলোচনী সাৰংগবাণীৰ উন্মোচনকে আদি কৰি আৰু বিশিষ্ট ব্যক্তিসকলৰ সাৰুৱা ভাষণ আচলতে শুনিবৰ কাৰণে আজিৰ দিনটোত আমি ৰাস ক্ষেত্ৰলৈ যাওঁ।